তো হেল্ল' গাইজ, এটা মিনি ব্লগৰ সৈতে ৱেলকাম বেক টু মাই ইউটিউব চেনেল বসন্ত ডায়মণ্ড এণ্ড এয়া হৈছে আমাৰ কামপুৰ ষ্টেচন। তো আমি গৈ আছোঁ আজি গুৱাহাটী। তো বলক টিকেটটো প্ৰথমতে কাটি লওঁ। এয়া হৈছে ভৰত আৰু আমি দুটা এতিয়া অপেক্ষা কৰি আছোঁ ট্ৰেইন অহালৈ। ফাইনেলি ট্ৰেইনখন আহি গ'ল, কিন্তু মানুহৰ ভিৰ ইমানেই বেছি আছিল যে মই ভিডিঅ' কৰিবই নোৱাৰিলোঁ। বাৰু যেনেকৈ নহওক গুৱাহাটী ষ্টেচন পালোহি। দেখিছে নহয়, ইয়াতো ভিৰ কমা নাই। নাই দেই, এইফালে যাব নোৱাৰি। আপোনালোকক চিনাকি কৰে নে? ই সাগৰ, মানে ভৰত আৰু মোৰ মাজত দেখিছে যে ইয়াৰ ৰুমটো বৰজাতে। সি ক'লে যে তাৰ ৰুমৰ ওচৰতে বোলে এয়াৰপৰ্টটো আছে, গতিকে এয়াৰপৰ্টটো দেখা নাই যেতিয়া বলক চাই আহোঁ এবাৰ।